পাছত নগৰবেৰাৰ মালাঞ্চাৰ চাঞ্চল্যকৰ দিন ডকাইতি কাণ্ডৰ গেং নগৰবেৰা আৰক্ষীৰ জালত নগৰবেৰা অঞ্চলত কেইবাটাও ভয়ংকৰ ডকাইতি কাণ্ড সংঘটিত কৰি ত্ৰাসৰ সৃষ্টি কৰা ভয়ংকৰ ডকাইতৰ দলটোৰ বিৰুদ্ধে ক্ষিপ্ৰতৰ কৰি তুলিছে আৰক্ষী অভিযান যোৱাকালি সন্ধিয়া নগৰবেৰাৰ টোপামাৰীত আৰক্ষী অভিযান চলাই গেংটোৰ আন এজন সদস্য ফুলচান আলীক গ্ৰেপ্তাৰ কৰে উল্লেখ্য যে যোৱা বিশ্বকৰ্মা পূজাৰ দিনা দিন দুপৰতে নগৰবেৰাৰ মালাঞ্চাত সংঘটিত হোৱা 15 লাখ টকীয়া ডকাইতি কাণ্ডৰ সৈতে জড়িত আছিল ধৃত ফুলচান আলী যোৱাকালি সন্ধিয়া ফুলচান আলীক নগৰবেৰাৰ টোপামাৰী বজাৰৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছত নিশা আৰক্ষীয়ে পুনৰ অভিযান চলাই ডকাইতি কাণ্ডত ব্যৱহৃত পালচাৰ বাইকখন ফুলচান আলীৰ ঘৰৰ পৰা উদ্ধাৰ কৰে ইতিমধ্যে আৰক্ষীয়ে ঘটনাৰ মূল নায়ক ৰুহুল আমিন আৰু উছমান আলীক গ্ৰেপ্তাৰ কৰিছে হয় এইমাত্ৰ মই টোপামাৰীত এটা অভিযান চলাইছিলোঁ অভিযান চলাই যোৱা বিশ্বকৰ্মা পূজাত আমাৰ মালাংচাত এটা ডকাইতি হৈছিলে সেই ডকাইতিত ইতিমধ্যে মই দুজন মানুহ আগতে এৰেষ্ট কৰিছোঁ আৰু তেওঁলোকৰ জবানবন্দী মতে আজি টোপামাৰীত অভিযান চলাই আৰু এজন ডকাইত ফুলচান আলী বুলি তাক ধৰিবলৈ আমি সক্ষম হৈছোঁ আৰু কিমান টকা ডকাইতি হৈছিলে সেইটো 15 লাখ টকা ডকাইতি হৈছিলে টোটেল কিমানজন আছিলে এই টোটেল মানুহ আছিলে কিমানজন আমি খতাং কৰি আমাৰ তদন্তৰ খাতিৰত এতিয়া নকওঁ কিন্তু এতিয়াও আমাৰ 4-5 জন মানুহ আছে ধৰিবলৈ বাকী আছে 5 জন মানুহ ধৰিবলৈ বাকী আছে মই আপোনালোকক অনুৰোধ জনাইছোঁ তদন্তৰ খাতিৰত নামকেইটা মই ক'বলৈ অসুবিধা পাইছোঁ গেংটোৰ আপোনালোকে কিমানজন আটক কৰিছে ইতিমধ্যে মই 3জন আটক কৰিছোঁ মালাঞ্চা ডকাইতি কাণ্ডৰ সৈতে জড়িত আছিল মুঠ 7জনকৈ দুধৰ্ষ ডকাইত তাৰে 3জনক গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে আনহাতে ডকাইতি কাণ্ডত ব্যৱহাৰ হোৱা 3খন বাইকৰ 2খন উদ্ধাৰ কৰিলে আৰক্ষীয়ে উল্লেখ্য যে যোৱা বিশ্বকৰ্মা পূজাৰ দিনা দিন দুপৰতে ব্যৱসায়ীৰ পৰা 15 লাখ টকা লুটি নিছিল 7জনীয়া ডকাইতৰ দলটোৱে এতিয়া পলাতক হৈ আছে ডকাইতৰ দলটোৰ আন 4জন সদস্য অচিৰেই গেংটোৰ বাকী সদস্যকো গ্ৰেপ্তাৰৰ দাবী তুলিছে স্থানীয় ৰাইজে মালাঞ্চা আমাক মানে এখন বাইকত 3জন আছিল পালচাৰ বাইক আছিল আহি আমাক মানে এই জাগাত পেলাই দিছে পেলাই দি খুপৰি ওলাইছে মোৰ লগত পইচাৰ বেগ আছিল বেগটো টানি চিঙি খুপৰি ওলাই আনে টানি লৈ কিমান টকা আছে 15 লাখ 15 লাখ কিহৰ টকা আছিল এইটো বিজনেছৰ আটা ময়দা ক'ত ঘৰ আপোনাৰ গোৱালপাৰা মানে কালেকশ্যনত আহিছে কালেকশ্যনত আহিছিল নগৰবেৰাৰ পৰা আলাউদ্দিন আহমেদৰ ৰিপৰ্ট নিউজ 13 নৰ্থ ইষ্ট অসম